हेलो स्टूडेंट्स आज ভিডিওত আমি ক খ গ ঘ এই আখৰবোৰ আমি শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ শিকিম ঠিক আছে তেন্তে আহা আৰম্ভ কৰো ক খ গ ঘ অং উঙ নহয় দে অং প্ৰথম ছ দ্বিতীয় ছ বৰ্গীয় জ ঝ ঞ মূৰ্ধন্য ট মূৰ্ধন্য ঠ মূৰ্ধন্য ড মূৰ্ধন্য ঢ মূৰ্ধন্য ন দন্তীয় ত দন্তীয় থ দন্তীয় দ দন্তীয় ধ দন্তীয় ন প ফ ব ভ ম অন্তস্থ জ ৰ ল ৱ তালব্য খ মূৰ্ধন্য খ দন্তীয় খ হ ক্ষ ডডাড় ঢডাড় অন্তস্থ য় হৰ্ষন্তীয়া ত অনুস্বৰ বিসৰ্গ চন্দ্ৰবিন্দু ঠিক আছে এতিয়া আমি অ আ খিনি পঢ়িম অ আ ই ই উ উ ৰি এ ঐ উ ঔ ঠিক আছে ছাত্ৰ-ছাত্ৰীসকল ভিডিঅ'টি বাৰে বাৰে চাবা আৰু তোমালোকে শুদ্ধ উচ্চাৰণেৰে পঢ়িবলৈ শিকিবা ঠিক আছে পৰৱৰ্তী ভিডিঅ'ত তোমালোকক পুনৰ লগ পাম আজিলৈ ইমানেই